কপাল ভাল বুজিছে আপোনাক লগ পালোঁ, নহ'লে 10 টকাটো গ'লেই হয়। থেংক ইউ দেই, থেংক ইউ। হ'ব আৰু বাইদেউ, মই বজাৰলৈ আহি আছিলোঁ বুলিহে লগত লৈ আহিলোঁ। বজাৰ কিবা কামত যোৱা হ'বলা। এই ছোৱালীজনী প্ৰজেক্ট আকৌ ইমান কাম দিয়ে স্কুলত কৰিবলৈ, সেই তাইৰ কাৰণেই মই বজাৰ কেইটামান কৰিব আহিছোঁ। মই ইমান সৰু ছোৱালীনো প্ৰজেক্ট দিয়েনে? আমাৰ আকৌ ল'ৰাকেইটা প্ৰজেক্ট নাপালোঁ দেই, নহ'লে সেইসোপা খৰচ কমটি হ'বলা। এই আমাৰ মইনা পঢ়া স্কুলখনত দিয়ে থাকে এইবোৰ প্ৰজেক্ট। খৰচ হয় তেনেহ'লে ন বহুত? তোমালোকে বাৰু দুটা চাকৰি কৰা মানুহ, খৰচৰ কথা চিন্তা নকৰিলেও হয়। আমাৰ আকৌ এজনহে কৰা মানুহ, কোনপিনে কৰিব? গাড়ীখন কেতিয়া ল'লা? বৰ ভাল লাগিছে। এইখন তেখেতে গিফ্ট দিলে, মোৰ বাৰ্থডে দিলে। বৰ ভাল দেই, গাড়ী গিফ্ট দিছে। তুমি আকৌ চলাবও জানা নহয়, ভাল আৰু সেইকাৰণে ন? এখেতেই শিকালে আৰু মোক। ভাল আমি বয়া লোকৰ গাড়ীতহে উঠিছোঁ আৰু। হ'ব, আমাৰো কপালত থাকিলে পাম ন? পাব, কিয় নাপাবনো? মই পামেহিয়ে, পাচলি বজাৰহে কৰিব আছে, ৰখাই দিবা অলপ আগত গৈ। ঠিক আছে বাৰু, ৰ'ব অলপমান ছাইডত কৰি লওঁ। বাপৰে, কমটি মানুহ নহয় দেই। 10 টকাটো কথাও ক'ব লাগেনে? ৰ'দখনত বজাৰ কৰি ভাগৰ লাগি গ'ল দেই। যাওঁতে বাৰু কপালটো ভাল আছিলে, বুঢ়ানীক পালোঁ, আহোঁতেহে খোজকাঢ়ি কঁকাল বিষাই গ'লগৈ। আৰু আমাৰ এই সোপা ঘৰতে বহি থাকিব, কাম এডাল নকৰে। মোৰ মাইকী মানুহজনী কোনফালে কওঁ, মনটো দুখ লাগি গৈছেগৈ দেই।